নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই লৈ আহিছোঁ কলফুল আৰু মচুৰ দাইলৰ ৰেচিপি। এয়া মই কলফুল লৈছোঁ এটা, ধুনীয়াকৈ ধুই এয়া সৰু সৰুকৈ কাটি লৈছোঁ। এয়া লৈছোঁ মই পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু দুটা আলু। আলু দুটা মই সৰু সৰুকৈ কাটি ল'ম। এয়া এটা কুকাৰ লৈছোঁ আৰু ইয়াতে মই কাটি লোৱা কলফুলখিনি লগতে আলুখিনি দি দিছোঁ। এয়া লৈছোঁ মই মচুৰৰ দাইল। মচুৰৰ দাইলখিনি মই কিছু সময় তিয়াই থৈছিলোঁ আৰু ধুনীয়াকৈ এয়া ধুই ৰাখি দিছিলোঁ। ইয়াতে দিছোঁ মই পানী আৰু এতিয়া এইখিনি মই ঢাকনি মাৰি সিজিবলৈ দিম। এয়া মই মচলাখিনি মিক্সিত পিচি ল'ম। একেবাৰে সহজ পদ্ধতিতে মই বনাইছোঁ। এয়া মই কেৰাহীখন গৰম হ'বলৈ দি দিছিলোঁ। ইয়াতে দিছোঁ মই মিঠাতেল, এয়া পিঁয়াজ, শুকান জলকীয়া, তেজপাত আৰু কিছু ফোৰণ দি দিছোঁ। লগতে দিছোঁ মই পিচি লোৱা মচলাখিনি আৰু এয়া দিছোঁ মই ৰং গুড়া, জিৰা ধনিয়া গুড়া আৰু এয়া হ'ল কিছু গৰম মচলা। এইখিনি ভাজি লৈ ইয়াতে মই সিজাই লোৱা কলফুল আৰু মচুৰৰ দাইলখিনি দি দিছোঁ। আপোনালোকে বনাই খাই চাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু একেবাৰে শেষত দি দিছোঁ মই এয়া নিমখ আৰু এইখিনি এতিয়া মই এটা পাত্ৰত নমাই ৰাখিম আৰু ইয়াতে দি দিছোঁ মই এয়া নৰসিংহৰ পাত কিছু কাটি। ধন্যবাদ।